কলিয়াবৰৰ কুঁৱৰীটোলত নগাঁও পৰিবহণ বিভাগ আৰু কলিয়াবৰ আৰক্ষীৰ অতৰ্কিত অভিযান। কলিয়াবৰ মহাবিদ্যালয়ৰ একাংশ বাইক ষ্টাণ্ট ছাত্ৰৰ লগতে কলিয়াবৰৰ একাংশ যুৱকৰ বাইকৰ তীক্ষ্ণ গতিৰ ফলত কলিয়াবৰত বহু দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে আজি কলিয়াবৰ মহকুমাৰ সহযোগত কলিয়াবৰ কুঁৱৰীটোল চাৰিআলিত নগাঁও পৰিবহণ বিভাগ আৰু কলিয়াবৰ আৰক্ষীৰ যুটীয়া সহযোগত অতৰ্কিতে বাইকৰ নথিপত্ৰৰ লগতে হেলমেট পৰিধান নকৰাসকলক নাকি লগোৱাৰ প্ৰচেষ্টা হাতত লয়। এই অভিযানত 53খন বাইকৰ নথিপত্ৰৰ বিসংগতি ধৰা পৰাৰ লগতে বহু কলেজীয়া ছাত্ৰৰ বাইকৰ অনুজ্ঞাপত্ৰ আৰু চালকৰ অনুজ্ঞাপত্ৰ নোপোৱাৰ লগতে হেলমেট পৰিধান নকৰাৰ কথা পোহৰলৈ আহিছে। আনহাতে এই বাইকসমূহৰ ভিতৰত 37খন বাইকৰ জৰিমনাৰ বাবে নগাঁও পৰিবহণ বিভাগৰ লোকে আদালতলৈ প্ৰেৰণ কৰিছে। তাৰ বিপৰীতে 17খন বাইক কলিয়াবৰ আৰক্ষীয়ে থানা চৌহদলৈ আনি বিভাগীয় নীতি নিয়মৰ মাজেৰে জৰিমনা বিহি বাইকসমূহ এৰি দিয়ে। কলিয়াবৰৰ আজিৰ এই অভিযানক স্থানীয় ৰাইজে আদৰণি জনাইছে। কেমেৰা পাৰ্চন ডুগুৰ সহযোগত কলিয়াবৰৰ বিশেষ প্ৰতিবেদন NE365 লাইভ।